12টা ৰাশিৰ মানুহে কি কৰিলে জীৱনৰ বহু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে জানেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো কেৱল ৰাশিফল নহয়। আজিৰ এই ভিডিঅ'টোত মই ক'ম 12টা ৰাশিৰ মানুহে কিছুমান সৰু অভ্যাস সলনি কৰিলে কেনেকৈ জীৱনৰ বহু সমস্যা কমাব পাৰে। কাৰণ বহুত সময়ত সমস্যা কেৱল ভাগ্যৰ বাবে নহয়, নিজৰ চিন্তা, অভ্যাস আৰু ভুল ডিচিশ্যনৰ বাবে জীৱনত বাধা আহে। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ হয়তো এই কথাবোৰ আপোনাৰ জীৱনৰ লগত মিলি যাব। মেঘ ৰাশি, আপোনালোকৰ খং আৰু বহুত সোনকালে কামবোৰ কৰে। যিকোনো ডিচিশ্যন লোৱাৰ আগতে 10 ছেকেণ্ড ভাবিব। খং কণ্ট্ৰল কৰিব পাৰিলে বহু প্ৰব্লেম নিজে শেষ হৈ যাব। প্ৰতিকাৰ, প্ৰতিদিন পুৱাই সূৰ্যক প্ৰণাম কৰিব। বৃষ ৰাশি, আপোনাসকলে কথা মনত ৰাখি কিন্তু সহজে এৰি দিব নাজানে। পাষ্ট এৰি আগবাঢ়িবলৈ শিকিব। প্ৰতিকাৰ, শুক্ৰবাৰে বগা বস্তু দান কৰিব। মিথুন ৰাশি, আপোনালোকৰ মন বাৰে বাৰে সলনি হয়। একেটা লক্ষ্যত ফ'কাছ ৰাখিবলৈ চেষ্টা কৰক। প্ৰতিকাৰ, সেউজীয়া ৰঙৰ বস্তু ইউজ কৰিলে শুভ বুলি ধৰা হয়। কৰ্কট ৰাশি, আপুনি বহুত ইম'চনেল, সকলোৰে প্ৰব্লেম নিজৰ মনত লৈ নল'ব। প্ৰতিকাৰ, চন্দ্ৰক স্মৰণ কৰি সোমবাৰে পানী দান কৰিব। সিংহ ৰাশি, কনফিডেন্স ভাল কথা, কিন্তু অহংকাৰ বেছি হ'লে সমস্যা আহে। প্ৰতিকাৰ, দেওবাৰে সূৰ্যক জল আগবঢ়াব। কন্যা ৰাশি, আপুনি অভাৰ থিংকিং বেছি কৰে। সকলো পাৰফেক্ট হ'ব বুলি ভাবি নিজকে এৰি নিদিব। প্ৰতিকাৰ, প্ৰতিদিন 5 মিনিট শান্ত হৈ বহিব। তুলা ৰাশি, সকলোকে হেপী কৰি ৰাখিবলৈ গৈ নিজক ভিতৰতে ভাগি পৰে। প্ৰতিকাৰ, নিজৰ মনৰ কথাও কেতিয়াবা শুনিব। বৃশ্চিক ৰাশি, আপুনি সকলো কথা ভিতৰতে ৰাখে, কিন্তু অতি প্ৰয়োজনীয় কষ্ট শ্বেয়াৰ কৰাটো দৰকাৰ। প্ৰতিকাৰ, মংগলবাৰে হনুমান চালিচা পাঠ কৰিব। ধনু ৰাশি, আপুনি বহুত ডাঙৰ সপোন দেখে, কিন্তু কনচিষ্টেঞ্চি কমি যায়। প্ৰতিকাৰ, প্ৰতিদিন নিজৰ লক্ষ্য লিখি ৰাখিব। মকৰ ৰাশি, আপুনি বহুত কষ্ট কৰে, কিন্তু নিজৰ মনৰ শান্তিৰ কথাও ভাবিব লাগিব। প্ৰতিকাৰ, শনিবাৰে আপোনালোকে যিকোনো নৈবেদ্য দান কৰিব পাৰে। কুম্ভ ৰাশি, আপোনাৰ চিন্তাধাৰা আনতকৈ অলপ বেলেগ, কিন্তু সকলো কথা সকলোকে নক'ব। প্ৰতিকাৰ, ধ্যান আৰু মেডিটেশ্যন কৰিলে মন শান্ত থাকিব। মীন ৰাশি, আপুনি বহুত বিশ্বাস কৰে, সেইকাৰণে বহু সময়ত ঠগ খায় আপোনালোকে। প্ৰতিকাৰ, আপোনালোকে কাকো ইগন'ৰ নকৰিব। এটা কথা সকলো ৰাশিৰ বাবে, নিগেটিভ মানুহৰ পৰা সদায় আঁতৰি থাকিব। পুৱাই উঠি পজিটিভ কথা ভাবিব, নিজৰ লক্ষ্যত ফ'কাছ ৰাখিব আৰু কেতিয়াও নিজকে কম বুলি নাভাবিব। কাৰণ গ্ৰহ নক্ষত্ৰ বা ডিৰেকশ্যন দেখুৱাব পাৰে, কিন্তু জীৱন সলনি নকৰে। নিজৰ অভ্যাস, ডিচিপ্লিন আৰু চিন্তাই সলনি কৰিব। যিজন মানুহ নিজকে কণ্ট্ৰল কৰিব শিকে, সেই মানুহজনে জীৱনৰ বহু প্ৰব্লেম জয় কৰিব পাৰে। এতিয়া কমেণ্টত নিজৰ ৰাশি লিখিব আৰু কওক কোনটো কথা আপোনাৰ লগত বেছি মিলিলে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে টাইমলাইনত শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।